নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৱেলকাম টু মাই পৰি ব্লগছ। এইটো মোৰ প্ৰথম ভিডিঅ'। আশা কৰোঁ সকলোৱে চাই ভাল পাব আৰু আপোনালোকৰ মৰম চেনেহ দিব আপোনালোকে, কাৰণ ভিডিঅ' বনাওঁতে হেঁপাহ আছিল। সেইবাবে ভাবিলোঁ আমিও বনাই চাওঁ কেনেকুৱা হয়। বিশেষ একো দেখাব নোৱাৰিলেও এনেই আৰু ঘৰতে কিবাকিবি কি কৰোঁ কি নকৰোঁ সেইখিনি দেখাম, কাৰণ সকলোৱে বেলেগ বেলেগ ধৰণৰ ভিডিঅ' দিয়ে। আমিওনো কি বিশেষ একো দিবতো নোৱাৰোঁ, যিখিনি পাৰোঁ সেইখিনি দেখাব চেষ্টা কৰিম। আৰু যাতে আপোনালোকে মৰম কৰে, আশীৰ্বাদ কৰে, আমি তাৰে কামনা কৰোঁ। আপোনালোকৰ মৰমৰ অবিহনেতো আমি এনেও আধৰুৱা। আৰু চেনেলটো আপোনালোকে আগুৱাই যাবলৈ ছাবস্ক্ৰাইব কৰিব আৰু বহুত মৰম দি যাব, যাতে আমি আগুৱাই যাব পাৰোঁ। আৰু দিনটোনো কি কৰোঁ কি নকৰোঁ ঘৰত আজি সেইখিনিকে দেখাব চেষ্টা কৰিম, কাৰণ প্ৰথম ভিডিঅ' বিশেষ একো দেখাব নোৱাৰোঁ। সেইবাবে চাই যাব আৰু কি হয় কি নহয়, তাকে দেখুৱাই যাম। ক'ত গৈ আছে? ছাগলী ওচৰলৈ। অঁ, আমাৰ এইটো এটা গাঁৱলীয়া পৰিৱেশ যেতিয়া আৰু ন, ছাগলী আছে যেতিয়া ছাগলীৰ ওচৰলৈ যাম। এইপিনে আছে ছাগলী। ক'ত এয়া নবৌ গৈছে ছাগলীৰ ওচৰলৈ। দুপৰীয়া খাই মেলি হোৱাৰ পাছত আমাৰ ঘৰত আজি দেওবাৰে মিটিং আছে, মানে সপ্তাহী সদায় দেওবাৰে মিটিং হয়। আজি আমাৰ ঘৰত পৰিছে। হাই কৈ দিয়া। হাই। এইফালে বা আছে, এইফালে মা আছে, নবৌ, এইফালে মামী বহি আছে, আৰম্ভ হোৱা নাই, হ'ব আৰু অলপ দেৰি আছে। বাকী মানুহ আহিবলৈ আছে, মানে বৰমাহঁত সেইটো কাৰণে চবেই বহি আছে। চাকৰি আমগুৰি সেউজীয়া আত্মসহায়ক গোটৰ এগৰাকী সদস্য। এতিয়া অলপ পিছবেলা সময়ৰ পৰা ওলাই আহিছোঁ আৰু এইফালে ভণ্টি আছে আৰু নবৌ আছে। কৈ দিয়া। আৰু এইপিনে হ'ল আমাৰ এইটো মাথাউৰি হয় যেনিবা, কাৰণ তললৈ ঘৰবোৰ আছে সেইবোৰ, আৰু মাথাউৰি কাষতে মানে আমাৰ ঘৰবোৰ। আৰু এইপিনে সেউজীয়া পৰিৱেশ, সেইফালে এটা ফিচাৰী আছে। আৰু এয়া কিয় লাজ কৰিছা? এইপিনে গোটেই আমাৰ এইফালে বগৰী গছে, আৰু আপোনালোকে যদি বগৰী লাগে আমাৰ বগৰী ছিজনত এইটো চাইডে আহিব পাৰে। গোটেইখন এইফালে বগৰী গছ আছে। আৰু ছিজনতো এনেও নতুন এটা ব্লগ পাবই। আৰু এইফালে এয়া কিবা এতিয়া বড়ো খেতি কৰিছে ন? অঁ, এয়া বড়ো খেতি কৰিছে আমাৰ এইফালে, এতিয়া কৰে কিছুমান লোকে। আৰু ইফালে বাও হৈছে, কাৰণ আমাৰ এইফালে পানী হয় ন, সেইকাৰণে বাও ধানহে হয়, শালি খেতি নহয়। শালি খেতি হয়, কিন্তু ছিজনত হয়। মানে এতিয়া ক'বলৈ গ'লে শালি খেতি ছিজন নহয় যেতিয়া, এইটো কাৰণ ইয়াৰ পাছতে বাৰিষা আহে। বাৰিষাত মানে বাও খেতি ভাল হয় ন, সেইটো কাৰণে বাও খেতি কৰে। আৰু এইটো চাইডে আছে, কিন্তু ইমান মানে হেৰি নহয় আৰু এতিয়া ইমান কৰা নাই, অলপ দূৰলৈ আছে, সেইকাৰণে মানে ইমান দেখা নাপায় ইয়াত। আৰু ইয়াত বগৰী গছ এতিয়া আমি ঘৰলৈ যাব লৈছোঁ, গতিকে আমাৰ ভিডিঅ'টো চাব, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মৰম দি যাব, আপোনালোকৰ আশাতে ভিডিঅ' বনাইছোঁ। আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আমাৰ নতুন নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন পাই থাকে। বাই বাই। আৰু নেক্সট ভিডিঅ' লগ পাম। বাই।